iPhone আপোনাৰ আৰু মোৰ দৰে বহুত মানুহৰ সপোন আৰু কিছুমানে অলৰেডি ইউজ কৰি আছে। iPhone ফ্লেগশ্বিপ কেটেগৰী আৰু প্ৰিমিয়াম কেটেগৰী ফোনৰ লিষ্টত নাম্বাৰ 1ত আছে। মানে iPhoneৰ ফোন সকলোতকৈ দামীয়ে হ'ব আৰু এইটো প্ৰিমিয়াম বুলিও কোৱা যায়। প্ৰিমিয়াম কাৰণে ইয়াৰ ব্ৰেণ্ড ভেলু বহুত হাই। সো এইকাৰণে মানুহবোৰে কিনে আৰু ফ্লেগশ্বিপ লেভেলতো নাম্বাৰ 1ত আছে। iPhoneৰ ওপৰত কোনো ফোনে যাব নোৱাৰে, Samsungও যাব নোৱাৰে, Samsungে বিট কৰিব নোৱাৰে। Samsungৰ ফোন দামী হ'ব পাৰে কিন্তু প্ৰিমিয়াম কেটেগৰীলৈ যাব নোৱাৰে। সো এইটোৱে ডিফাৰেন্স Samsung আৰু iPhoneৰ মাজত। সো আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম iPhone কিয় ইমান এক্সপেন্সিভ হয়, মানে iPhoneৰ ইমান দাম কিয় বেছি। বাকী কাণ্ট্ৰিবিলাকত iPhoneৰ দাম কম হয়, যেনেকৈ USA, ইউৰোপত, কিন্তু সেই ফোনটোৱে ইণ্ডিয়াত যেতিয়া তেওঁলোকে লঞ্চ কৰে ইণ্ডিয়াত দামটো বেছি হৈ যায়। সো এইটো কিয় হয় বাৰু? সো এই গোটেইবোৰ কথা আজি ভিডিঅ'টো আমি ডিছকাছ কৰিম। সো ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সো পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। কোম্পানীবিলাকৰ সকলোবোৰ প্ৰডাক্টবিলাকৰ কাৰণে তেওঁলোকৰ এক্সট্ৰা R&D টিম থাকে, মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট টিম থাকে। সো এইটো মই অকল আইফোনৰ ক্ষেত্ৰতে কোৱা নাই, সকলোবোৰ প্ৰডাক্ট বা কোম্পানীৰে এক্সট্ৰা টিম থাকে। সো এতিয়া আপুনি ভাবিছে চাগে যে সকলো প্ৰডাক্টৰে যদি R&D টিম বা সকলো কোম্পানীৰে যদি R&D টিম থাকে তেন্তে আইফোনৰ দামটোৱে কিয় বেছি হয়। এই কথাষাৰ কোৱাত যিমান সহজ যেন লাগিছে সিমান সহজ নহয়, কিন্তু মই আপোনাক কৈ দিছোঁ চাওক। আইফোনে প্ৰথম কি আনিলে? নটচ থকা ডিছপ্লে, মানে কেমেৰাত যিটো কাট আউট থাকে তেনেকুৱা ডিছপ্লে আনিলে। তাৰপিছত কি হ'ল, বাকী সকলোবোৰ কোম্পানী কপি কৰি গ'ল। সো মেইন ৰিচাৰ্চত কোন থাকিল? আইফোন। বাকী কোম্পানীবিলাকে কপি কৰিলে। প্ৰথম বস্তুটো ওলোৱা টান, তাৰপিছত কপি কৰা বেছি টান নহয়। বৰ্তমান টেকন'লজি ইমান ইম্প্ৰুভ হৈ গৈছে যে বস্তু এটা কপি কৰা ইমান টান হৈ নাযায়, বিশেষকৈ চাইনাৰ ক্ষেত্ৰত। সো তাৰপিছত ফিংগাৰপ্ৰিণ্ট সেন্সৰ। কোনো মোবাইল ফোন কোম্পানীয়ে ভবা নাছিল যে ফোন এটাত ফিংগাৰপ্ৰিণ্ট সেন্সৰ দিব, কিন্তু আইফোনে ফিংগাৰপ্ৰিণ্ট সেন্সৰ আনিলে। তাৰপিছত চব এণ্ড্ৰইড কোম্পানী কপি পেষ্ট মাৰি গ'ল, যেনেকৈ ইঞ্জিনিয়াৰবিলাকে এছাইনমেণ্ট কপি পেষ্ট মাৰে। ইয়াৰ লগতে কেমেৰা, আগতে সকলো ফোনতে এটা কেমেৰা আছিল। আইফোনে দুটা কেমেৰা এটা ফোনত আনিলে, iPhone 7ত চাগে। তাৰ পিছতে সকলোবোৰ ফোনে ডাবল কেমেৰা, ট্ৰিপল কেমেৰা, 5 কেমেৰা, মানে কেমেৰাৰ ওপৰত কেমেৰা আনি গৈছে। চ' আপুনি ভাবি চাওক যে কেনেধৰণৰ আইফোনে ৰিচাৰ্চ আৰু ডেভেলপমেণ্ট টিম এটা আছে। চ' আইফোনে সকলোবোৰ পৰিৱৰ্তন আনে, তাৰপিছত বাকী কোম্পানীবিলাকে তেওঁলোকৰ নিজা মানে প্ৰডাক্টবিলাকত ইমপ্লিমেণ্ট কৰে। আৰু এনেধৰণৰ R&D টিম এটাকতো এপলে ভাল চেলেৰি প্ৰভাইড কৰিবই লাগিব, আৰু চেলেৰি প্ৰভাইড কৰিবৰ কাৰণে পইচা আহিব। আইফোন বেছি কিনে, এপল মেকবুক বেছি কিনে, চ' এইবোৰ বেছি কিনে পইচা আহিব, আৰু সেইকাৰণে এপলৰ প্ৰডাক্টবোৰ এক্সপেঞ্চিভ হৈ যায়। ইয়াৰ পিছত হ'ল আইফোনৰ দাম, মানে আইফোনৰ প্ৰাইচটো বাকী দেশতকৈ ইণ্ডিয়াত কিয় বেছি হয়। অকল আইফোন বুলিয়ে নহয়, এপলৰ সকলোবোৰ প্ৰডাক্টৰে দাম ইণ্ডিয়াত বেছি হয়। এইটো ৰিজন কিনো বাৰু? এইটোৰ মেইন ৰিজন হ'ল টেক্স। মানে এপলে যেতিয়া তেওঁলোকৰ প্ৰডাক্টবোৰ ইণ্ডিয়ালৈ ইম্পৰ্ট কৰে তেতিয়া কি হয়, গভৰ্ণমেণ্টক এটা টেক্স পে' কৰিব লাগে, আৰু এই টেক্সটো বেছি হৈ যায়। এতিয়া আপোনালোকে ভাবিছে যে বাকী কোম্পানীবিলাকে কি কৰিব নালাগে নেকি? নালাগে। মই কৈ আছোঁ কেনেকৈ। বাকী কোম্পানীবিলাকে কি কৰে? ইণ্ডিয়াতে মেনুফেকচাৰ কৰে, মানে ইণ্ডিয়াত মেনুফেকচাৰ নহয়, আচলতে ইণ্ডিয়াত এছেম্বল কৰে। চাবচোন, বাকী চব ফোনতে মেড ইন ইণ্ডিয়া লিখা থাকে, কিন্তু এপলৰ কোনো ফোনতে মেড ইন ইণ্ডিয়া নাই। মানে ইণ্ডিয়াৰ যিটো মেক ইন ইণ্ডিয়া স্কিম আছিল, মোদীজীয়ে যিটো লঞ্চ কৰিছিল, সেই স্কিমটোৰ আণ্ডাৰত এইবিলাক টেক্সবিলাক আহে। আৰু আপুনি যদি এটা মোবাইল এটা যদি ইম্পৰ্ট কৰে, এটা নহয় মানে এটা কোম্পানীয়ে যে যেনেকৈ ইম্পৰ্ট কৰে সেনেকৈ যদি ইম্পৰ্ট কৰে তেন্তে আপুনি ইম্পৰ্ট ডিউটি পে' কৰিব লাগিব। কিন্তু যদি আপুনি মোবাইল ফোনটোৰ পাৰ্টছবিলাক ইম্পৰ্ট কৰি আনি আমাৰ দেশতে, মানে ভাৰততে এছেম্বল কৰি মোবাইলটো বনায়, তেন্তে আপুনি একদম কম পাৰ্চেণ্টৰ যিখিনি পাৰ্টছ আছে সেইখিনি 5% মান চাগে টেক্স পে' কৰিব লাগে। চ' বহুতখিনি কম হৈ যায়। চ' সেইকাৰণে এপলৰ ফোনবিলাকৰ দাম বাঢ়ি যায়, আৰু লগতে এপলৰ বাকী প্ৰডাক্টবিলাকৰ দামো বাঢ়ি যায়। শুনিব আহিছে যে এপলে ইণ্ডিয়াত iPhone 11 যিটো আছে সেইটো মেনুফেকচাৰ কৰিব, মানে মেক ইন ইণ্ডিয়া যিটো স্কিম আছে সেই স্কিমটোৰ আণ্ডাৰত মানে ইণ্ডিয়াতে মেনুফেকচাৰ কৰিব। চ' কি হয় চাওক, আইফোনৰ দাম কমিব পাৰে, কিন্তু এদিনতে নকমে, এইটো টাইম লাগিব। পুৰণা ষ্টকটো শেষ হোৱাৰ পিছতহে দাম কমিব। যি দাম কমিলেও কিডনীটো বেচিবই লাগিব, কিডনীটো বেচাৰ পিছতহে কিনিব পাৰিব। ইয়াৰ পিছত আমাৰ নেক্সট পইণ্টটো হ'ল হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ মানে কি হ'ল, বাকী কোম্পানীবিলাকক চাওক, মানে এণ্ড্ৰইডৰ কথা কৈছোঁ। এণ্ড্ৰইডে কি কৰে, আপোনাৰ হাৰ্ডৱেৰটো বেলেগৰ পৰা কিনে, স্নেপড্ৰেগনৰ পৰা, মানে কোৱালকমৰ পৰা স্নেপড্ৰেগনৰ প্ৰচেছৰ কিনিলে বা মিডিয়াটেকৰ প্ৰচেছৰ কিনি ফোনটোত লগালে। অপাৰেটিং চিষ্টেম এণ্ড্ৰইড, মানে গুগলৰে হ'ল। তাৰপিছত বাকী বস্তুবোৰ বেলেগ যিমান প্ৰক্সিমিটি চেঞ্চৰ আছে, কেমেৰাৰ চেঞ্চৰ, সব বস্তু বেলেগৰ পৰা আনি মোবাইলটোত লগালে, এছেম্বল কৰিলে, কৰাৰ পিছত ফোনটো লঞ্চ কৰি দিলে। ৰিচাৰ্চো কৰে যে কোনটো প্ৰচেছৰৰ লগত কোনটো ভাল হ'ব, এইবিলাক ৰিচাৰ্চ কৰে, নকৰা নহয়। কিন্তু এপলক চাওক, এপলৰ হাৰ্ডৱেৰ এপলকে
নিজে বনায় এপলৰ যিটো A13 মানে বায়োনিক চিপ আছে তেওঁলোকৰ নিজা হয় সো যিটো অপাৰেটিং সিস্টেম আছে iOS সেইটো এপলে নিজা বনায় বাকি সকলোবোৰ প্লেটফৰ্ম যিটো এপলৰ MacBook আছে macOS সব তেওঁলোকৰ নিজা সব তেওঁলোকে নিজা ডিজাইন কৰিব লাগে সো এটো ফালৰ পৰা চালে আপোনালোকে গম পাব যে এপলৰে সকলোতে খৰচা বেছি আছে আৰু এপলৰ ফোনটোৰ দাম বঢ়াবই লাগিব আৰু আমি কিডনি বেচিবই লাগিব ইয়াৰ বাহিৰেও এপলে তেওঁলোকৰ ফোনৰ দাম যিমানে বঢ়াই নিদিয়ক তেওঁলোকৰ কনজিউমাৰ বোৰে কিনিবই কাৰণ এপলৰ এটা ব্ৰ্যান্ড কোৱালিটি ব্ৰ্যান্ড ভ্যালু এনেকুৱা ধৰণৰ হৈ গৈছে যে এপলে তেওঁলোকৰ প্ৰডাক্ট বিলাকৰ দাম 100 কোটি 200 কোটি কৰিলেও এনেকুৱা কনজিউমাৰ আছে যে সেই ফোনবোৰ কিনি ল'ব মই এনেকুৱা দেখিছো কিছুমান এপলৰ পৰা মানে পাৰমিশন লৈ কিনে কিছুমান কোম্পানী কি কৰে এই ফোনটোত গোল্ডেন কেস লগালে ধৰক সেই ফোনটোৰ ডিজাইনটো অলপ গোল্ডেন কৰি দিলে বা ফোনৰ লগাই দিলে হেতুৰ দাম কিমান বঢ়াই দিয়ে আৰু এনেকুৱা ধৰণৰ মানুহ আছে যিবোৰ কিনেও মানে ভাবি চাব পাৰি যে কেনেকুৱা কি চলি আছে মোবাইল ফোন মাৰ্কেটত ভবা যায় যে অকল গাড়ী বিলাকে এক্সপেন্সিভ হ'ব পাৰে কিন্তু নহয় বৰ্তমান মোবাইলও এক্সপেন্সিভ এৰাৰ ভিতৰত খুমাই গৈ আছে আৰু বৰ্তমান এপলৰ মাৰ্কেট কেপ হৈছে গৈ 1.5 ট্ৰিলিয়ন ডলাৰ্স সুইজাৰলেণ্ডৰ যিমান জিডিপি আছে তাতকৈ এপলৰ মাৰ্কেট কেপ বেছি মানে এপলে এখন দেশ চলাই থাকিব পাৰিব সো ভিডিওটোত মোৰ ইমানখিনি ক'ব লগা আছিল যদি ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডসকলৰ মাজত এই ভিডিওটো নিশ্চয় শ্বেয়াৰ কৰিব আশা কৰিছো আপোনাৰ দিনটো শুভ হওক ঘৰতে থাকক ষ্টে সেফ ষ্টে হেলদি এণ্ড গুডবাই